ডেকা শৰ্মা বৰ বিপদত পৰিছোঁ কি বিপদ হে আপোনাৰ গাড়ীখন নেদেখে 1 ঘণ্টামানৰ কাৰণে গাড়ীখন এই মোৰ কি ক'ব লগৰ চলি এটা এতিয়া বেয়াও লাগে খবৰ ল'ব যাব লাগে অলপমান বেমাৰ টাইপৰ আৰু কি হৈছে মানে একদম যাই আছে তলেদি নে ওপৰেদি তলেদি পুৰা যায়ে আছে সেনান কথা নেকি গাড়ীখন দেখ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আৰু গাড়ীখন দিম বাৰু তেল চেল নাই হ'ব এইটো মই মেনেজ কৰি ল'ম মই অকণমান তেল মই আছে 1 ঘণ্টা টাইম লৈছোঁ 1 ঘণ্টাৰ ভিতৰত মই আহি হাজিৰ কৰি দিম গাড়ী লাগবই তাৰমানে কৰি দিম নেটলি নহয় দিয়ক আপুনি গাড়ীটো দিয়ক লাগবই দিয়ক মই যাওঁৱেতো বেমাৰী কথাটো অলপমান খবৰ লোৱাটো ভাল আৰু এইগিলা বস্তু ইমাৰ্জেঞ্চি 1 ঘণ্টাৰ কাৰণে কিন্তু 1 ঘণ্টা আপুনি লেগি থৈ দিয়ক 1 ঘণ্টাৰ বেছি হ'লে কিন্তু মই বিচৰি যাব লগা হ'ব নালাগে লগ যাব আহি ইয়াতে থাকিম মই হিৰেণৰ দোকানৰ কাষত অ' মুনু কি কৰি আছা ভাত খালা নেকি কি ভাত খোৱা এতিয়া ধেই ভাত খোৱা এই পুৱাৰ ভাত এতিয়াকলৈকে খোৱা নাই তুমি ভাত খোৱাচোন মুনু দে অ' শৰ্মা মুনু ৰ'বা হা 1 মিনিট মই কল বেক কৰি আছোঁ ৰ'বা তোমাক ফোন কৰি আছোঁ ৰ'বা কেনাই কৰ পৰাই কেনাই মানে বঢ়িয়া দে পৰিদিনা লৈছোঁ কি ক সঁচাই নেকি এনেই দেখিছোৱা নাই কেনে লাগছি এটা লুকটো চাচোন তুমি লুকটো এনে ভাল লাগছি কিন্তু গাড়ীখনৰ কালাৰ চালাৰ কিন্তু মই কমবাই দেখা আন লাগছি এই একাই গাড়ী থাকে দে নহয় নাম্বাৰ প্লেটটো অলপ চিনাকি লাগছি ইতনাখানে লগাইছোঁ মই নিজে বুক কৰি লগা নাম্বাৰ না হ'ব শুনছ হে হ'ব হ'ব পাৰ্টি এটা দিম দিয়া ৰ'বা কওক ৰ'বাচোন ৰ'বা মোৰ কাম আছে না কামত থকা মানুহ না ৰ'বা তোমাৰতো কাম আছে মই জানো তোমাৰ বহুত কাম চিনাকি লাগে নহয় দে এই পৰিদিনা ল'লোঁ অঁ যাওঁ দা কাম আছে বিৰাট ইম্পৰ্টেণ্ট কাম যাবা ৰ'বা ইম্পৰ্টেণ্ট কাম বহাচোন এই নহয় কাম আছে কাম বিৰাট এই যাবা কিমান দিনৰ মূৰত লগ পাইছোঁ বহা না 5 মিনিট অলপ কি দুখৰ কথা পাতো মই বেছি টাইম থাকিব নোৱাৰোঁ দা মই 5 মিনিটেই কিন্তু গম পাইছা না বহাচোন এই মিটিং এখনো আছে আজিকালি বিৰাট ব্যস্ত হৈ গ'লো না বস্তুটো মিটিঙত যাবা নেকি হেৰি শিখৰ অলপ আছে খাওঁ দে শিখৰ মই নাখাওঁৱেই ৰজনী খোৱা মানুহটো অলপ তথাপিতো মৰমত দিছ যাতে 2 পিচ অলপ খাব ৰ'বা মিছ কৰি লওঁ হেৰি বাকী মোৰ গাৰ্লফ্ৰেণ্ডটোৰ কথা জানো না গাৰ্লফ্ৰেণ্ড বহুত মৰম কৰে দে মোক মই এইগিলা বিশ্বাস নকৰোঁ কিয় মই এইগিলা আপি চাপিৰ কথা বিশ্বাস নকৰোঁ মোৰ আপিটো বহুত মৰম কৰে মোক 2 দিনৰ মৰম এইগিলা নহয় দিয়া তাই মোক বহুত ভাল পায় সঁচাকৈ বহুত ভাল পায় শুন কলচা এই অমুকৰ আমাৰ ইচ্ছা কৰিলে 10টা আপিক পতাব পাৰে হয় নেকি কমেই হ'ল নপতাও দাচোন শৰ্মা মোক তাই চেণ্ডেল দি ক'ব চিনি ওলাইছে কোনা আৰু তুমিও নাচবা তোমাক মাকৰ মেখেলা দিবা খুজিছে এখন তুমি ল মই যাওঁ দা কেছটো কি শৰ্মা নাই কি কেছ হ'ব হৈ যায় নেউলাজ যি আকৌ হৈ মানে 10টা কৈছোঁতো 9টা বাৰু মই ইচ্ছা কৰিলে পতাবা এইটো বাদ নেউলাজ যি আকৌ তাৰমানে হৈ শুনিছ নাচোন বেলেগো এইগিলা কৈ থাকিব নালাগে এইগিলা বুজি পাইছোঁ না হৈ যায় সেই তুমি বৰ মিছা কথা কোৱা নাই হৈ যায় কি ক'বা শৰ্মা ক'ত আছোঁ যাম টাইম দিছোঁ 1 ঘণ্টা এই বেমাৰীৰ কথা কি ক'বা বেমাৰ এইটো বেমাৰ নেকি নহয় যাবাই খুজিছিলোঁ ন যামেই মই এওঁ ৰখি থৈ দিলে কলটিয়াৰ লগত বেমাৰ তোমাৰ নহয় যাওঁৱেই চাবি দে 1 ঘণ্টা টাইম দিছিলোঁ গাড়ীখন নিবাক লাগি এতিয়াকলৈকে নিব পৰা নাই মই ৰখি বজাৰ কৰিব লাগে আজি পৰা গাড়ী নাপে আপুনি নহয় আজি পৰা নাপে হৈ যায় কি ক'ম কি তাৰমানে গাড়ীখন লাগে নিছি লৈ যা তুমি হ'লেও মই চালোঁ শৰ্মা লাগে মোৰ আজিৰ পৰা বন্ধুত্ব খতম
কেনেকৈ আমি ভাই ভাই তুমি তোমাৰ লগত নালাগে মোৰ তুমি ইমান মিছা কথা কওঁ নালাগে লাগে লৈ গৈছে যা তুমি যোৱা আজি মোক চবেই এৰি থৈ গ'ল অলপ লেভেলটো বেছি হ'ল নেকি হ'ব অলপ লেভেলটো কমাব লাগব জিমটো দেখছোঁ নহ'লে বা আৰু লগত কাৱে থাকিব নহয় আৰু আপিও নহ'ল কলচিয়াও গেল গুচি ডেকাও চাবি লৈ গেল কি হৈ আছে মানে অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম